বৰ্ধিত পৌৰ কৰ বাতিলৰ দাবীত বিশ্বনাথত Ajycpৰ প্ৰতিবাদী কাৰ্যসূচী শতাধিক প্ৰতিবাদকাৰীয়ে ঘেৰাও কৰিলে বিশ্বনাথ নগৰৰ পৌৰসভা কাৰ্যালয়। সমগ্ৰ ৰাজ্যৰ লগতে বৰ্ধিত পৌৰ কৰ বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বিশ্বনাথ জিলা সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী। শতাধিক প্ৰতিবাদকাৰীয়ে ৰাজ্যৰ বিজেপি চৰকাৰ তথা পৌৰসভাৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী স্লোগান প্ৰদৰ্শন কৰি বিশ্বনাথ নগৰৰ পৌৰসভা কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। কৰ বৃদ্ধি কৰা চৰকাৰ মুৰ্দাবাদ, পৌৰ নিগম মুৰ্দাবাদ, এই আইন আমি মানি নলওঁ ইত্যাদি স্লোগান প্ৰদৰ্শন কৰি নগৰখনৰ আকাশ বতাহ কঁপাই তোলে প্ৰতিবাদকাৰীসকলে। অৱশেষত প্ৰতিবাদকাৰীসকলে পৌৰসভাৰ কাৰ্যবাহী বিষয়া দেৱাশিষ গোস্বামী আৰু পৌৰপতি অমৰজ্যোতি বৰঠাকুৰৰ হাতত এখনি কেইবাদফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰি এই প্ৰতিবাদী কাৰ্যসূচী সমাপ্ত কৰে। পৌৰকৰ বৃদ্ধি প্ৰস্তাৱ গ্ৰহণ কৰিছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চৰকাৰৰ এনে জনবিৰোধী কাৰ্যক গৰিহণা জনাই ৰাজ্য চৰকাৰে এনে জনবিৰোধী নীতি বাতিলৰ দাবী 20 মাৰ্চ 2023 তাৰিখে সমগ্ৰ অসমৰ লগতে বিশ্বনাথ পৌৰ নিগমৰ অসম চৰকাৰখন ইতিমধ্যে ধাৰত পোত গৈছে বুলি আমি বিভিন্ন সংবাদ মাধ্যমটোকে গম পাইছোঁ। সেই ধাৰত পোত যোৱাৰ কাৰণে ৰাইজৰ টেটুত চেপি তেওঁলোকে কৰ বৃদ্ধি কৰি ৰাইজৰ টেটুত চেপি তেওঁলোকে ধাৰ মাৰিবৰ এটা ব্যৱস্থা লৈছে। এই ব্যৱস্থা কোনো কাৰণে গ্ৰহণযোগ্য নহয়, কোনো কাৰণতে আমি এই ব্যৱস্থা মানি নলওঁ। ইয়াৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ হৈছে, আগলৈ প্ৰতিবাদ হৈ থাকিব। 1956 চনৰ যি পৌৰ আইন, এই পৌৰ আইনৰ কেইবাটাও দফা ইতিমধ্যে সংশোধন কৰি তেওঁলোকে এই কৰ বৃদ্ধি কৰিছে বুলি আমি গম পাইছোঁ। আৰু বিভিন্ন পুঁজিপতি গোষ্ঠীক ধাৰ দিয়াৰ পিছত বিভিন্ন পুঁজিপতি গোষ্ঠীক ধাৰ দি যেনে ধৰক আদানী তেনেকুৱা কিছুমান মানুহক দি যি চৰকাৰখন যি বিপদত পৰিছে আৰু সততাই তেওঁলোকে হিতাধিকাৰী সৃষ্টি কৰা এটা প্ৰৱণতা আছে এই চৰকাৰখনৰ। সেই হিতাধিকাৰী সৃষ্টি কৰিব যাওঁতে তেওঁলোকে ধাৰৰ বোজা ক্ৰমান্বয়ে বাঢ়ি গৈ আছে। সেই ধাৰৰ বোজা বাঢ়ি যোৱাৰ কাৰণে সাধাৰণ মানুহখিনি টেটু চেপিবলৈ তেওঁলোকে ইয়াৰ চক্ৰান্ত আৰম্ভ কৰিছে। এই কথা মানি লোৱা নহ'ব। ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদ হৈ থাকিব। ইয়াৰ বিৰুদ্ধে বিশ্বনাথ চাৰিআলিকে ধৰি সমগ্ৰ ৰাজ্যক গোটাই আমি ৰাজহুৱা সভা কৰিম পৰৱৰ্তী সময়ত। আৰু এই আইন আমি মানি নলওঁ। এয়া যুৱ ছাত্ৰ পৰিষদৰ প্ৰথম আৰু প্ৰাথমিক দাবী হিচাপে আমি এই মুহূৰ্তত ঘোষণা কৰিছোঁ। হয়, আজি সমগ্ৰ অসমত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত প্ৰতিটো জিলা সমিতিৰ অন্তৰ্গত পৌৰসভা পৌৰ নিগমত যি অসম চৰকাৰে যোৱা 10 মাৰ্চ তাৰিখে অধিসূচনা জাৰি কৰিছে যে পৌৰ নিগম আৰু পৌৰ নিকায়সমূহত কৰ বৃদ্ধি কৰাৰ যি নিৰ্দেশনা দিছে তাৰে আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। 1956 চনৰ যি কৰ আইন, সেই আইনক সম্পূৰ্ণ অৱমান কৰা হৈছে। আৰু সেই আইনৰ আধাৰত যিহেতু জনশুনানি এটা ল'ব লাগে আৰু সংশ্লিষ্ট বিভাগৰ কৰ্তৃপক্ষসকলে এটা উজু আপত্তি নোলোৱাকৈ কেতিয়াও এই আইনখন গৃহীত কৰিব নোৱাৰে। সেয়ে আমাৰ দাবী হ'ল যে পৌৰ নিগম আৰু পৌৰসভাত সংশ্লিষ্ট কৰ্তৃপক্ষই চৰজমিন তদন্ত কৰি এমাহৰ পূৰ্বে জনশুনানি লওক আৰু তাৰ উপৰিও ৰাইজৰ কিবা উজু আপত্তি আছে নেকি সেইখিনি গ্ৰহণ কৰক। তাৰ পাছতহে কৰ বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ কৰক। আৰু যেতিয়ালৈকে এইখিনি নকৰে আমি কেতিয়াও এইটো কৰিব নিদিওঁ। আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে ৰাইজক লগত লৈ ইয়াৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী চলাই যাম।